হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মই এতিয়া ওলাইছোঁ বাহঁতৰ ঘৰলৈ, মা আৰু মই যিহেতু গোলাঘাটত আছোঁ, যোৱা শনিবাৰে আহিলোঁ, তাৰ কাৰণে বাহঁতৰ ঘৰলৈ মাতিছিলে আজি। বাহঁতৰ ঘৰলৈ গৈছোঁ আৰু এয়া বাহঁতৰ ঘৰ আহি পালোহি। তাৰপিছতে দেখিছে ইহঁতৰ উৎপাত। ভাগিনৰ ফ্ৰেণ্ড আহিছিলে আজি, পূৰা উৎপাত কৰি আছে। তাৰ পাছতে মই বনাবলৈ লৈছোঁ আইচক্ৰীম। তাৰ কাৰণে মই ক্ৰীমখিনি ভালদৰে ফেটি লৈছোঁ আৰু তাৰ আগতে মই কাষ্টাৰ্ডখিনি গাখীৰৰ সৈতে এনেদৰে ফেটি মই ফ্ৰিজত ৰাখি দিছিলোঁ আৰু তাৰপিছত দুইখিনি একেলগে মিক্স কৰি লৈছোঁ, ভালদৰে ব্লেণ্ড কৰি লোৱাৰ পাছত। তাৰ পাছতে মই এনেকুৱা প্লাষ্টিকৰ টিফিনত গোটেইখিনি দি লৈছোঁ আৰু তাৰ ওপৰত গাৰ্নিছ কৰি দিছোঁ ড্ৰাই ফ্ৰুটছেৰে। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। আৰু এইখিনি দিয়াৰ পিছত মই দুইটাতে ঢাকনি লগাই মেলি আইচত কেইঘণ্টামানৰ কাৰণে ৰাখি দিম। এইফালে বায়ে লোকেল চিকেন বনাই আছে আৰু মাছ অলৰেডি হৈ গৈছে। তাৰপিছতে আমাৰ খানা ৰেডি হৈ গ'ল। এয়া দেখিছে পোলাও, চিকেন, মাছ, দাইল আৰু ভাজি কিবাকিবি আছিলে বহুত, সেয়া খাই ল'লোঁ। খাই লোৱাৰ পিছতে আমি আইচক্ৰীম খালোঁ, বহুত টেষ্টি হৈছিলে। আইচক্ৰীম খাই মা আৰু মই ওলাই দিলোঁ বজাৰলৈ, কাৰণ মোৰ দুটামান বস্তু ল'বলগীয়া আছিলে আৰু এয়া লৈ ল'লোঁ। তাৰপিছত অহাৰ সময়ত চানা নোখোৱাকৈতো আহিব নোৱাৰিয়ে, তো মোৰ একদম ফেভৰেট আলু মুড়ি খাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। আজিলৈ ইমানেই, বাই বাই।